এই যে শ্বিলঙত যোৱা 19 তাৰিখে হোৱা ঘটনাটোক লৈ অসম মেঘালয়ৰ যিখন কাজিয়া চলি আছিল, শুনামতে সেই কাজিয়াখন কিবা এটা আলোচনা হৈ ঠিক কৰিলে আমিও প্ৰটেষ্টত গৈছিলোঁ। কিন্তু মই ভাবোঁ এই প্ৰটেষ্টটো কমেও 1 মাহমান চলিব লাগিছিল। তেতিয়া সিহঁতে সেই জংগলীখিনি ভালকৈ বুজি পালে হয়, কাৰণ সিহঁতেতো একো বুজিয়ে নাপালে। এতিয়া আমিহে নেজ পেলাৰ নিচিনা হ'ল। আৰু যদি এই 10-15 দিন এই প্ৰটেষ্টটো চলিল হয়, নিজে নিজে ভৰিত পৰিব লাগিল হয়। ইয়াতে সিহঁতৰ তাতে আচলতে আছে কি, গড গিফটেড নেচাৰ এটা আছে। এই নেচাৰে সিহঁতক যিখিনি গিফ্ট কৰিছে সেইখিনি আছে, আৰু সেই বস্তুখিনি চাবৰ কাৰণে আমি যাওঁ, টুৰিষ্ট আহে, আৰু তাতে সিহঁতৰ লেভেল এটা বস্তু সিহঁতৰ তাতে নাথাকে। যদি সিহঁতে চিকেন খাব লগা হয় তাতে ফাৰ্ম নাই, যদি সিহঁতে পৰ্ক খাব লগা হয় তাতে ফাৰ্ম নাই। সিহঁতে প্ৰত্যেকটা খাদ্য বস্তু গুৱাহাটীৰ পৰা লৈ যাব লাগে, আনকি তেল, চেনি, নিমখ, দালি চব বস্তু সিহঁতে ইফালৰ পৰা লৈ যাব লাগে। আৰু এটাই ৰাস্তা আছে, জৰাবাদ হৈ সিহঁতে যাব লাগিব। মোৰ হিচাপত 10-15 দিন যদি এই চব গাড়ীবিলাক ব্লক কৰি দিয়া গ'ল হয়, একো এটা বস্তু যাব দিয়া নহ'ল হয়, তেতিয়া সিহঁতৰ ভোকত পৰি ভৰিত ধৰিব লাগিল হয়। KSU নামৰ যিটো ষ্টুডেণ্ট ইউনিয়ন, আচলতে এইটো ষ্টুডেণ্ট ইউনিয়ন নহয়, এইটো সন্ত্ৰাসবাদী দল। আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছে, কেনেকৈ গাড়ীবিলাকত এটেক কৰা হৈছে, কলা কাপোৰ, কলা হেলমেট মাৰি আহি কেনেকৈ গাড়ীবিলাকত কোবোৱা হৈছে। গাড়ীৰ ভিতৰত সৰু বাচ্চা আছে, টুৰিষ্ট আছে, ড্ৰাইভাৰ আছে, বিশেষকৈ অসমৰ গাড়ীত টাৰ্গেট কৰি কৰি মাৰা হৈছে। আৰু সেই বস্তুটোত মেঘালয় চৰকাৰে বা প্ৰশাসনে বা একাংশ মানুহে KSUক ছাপোৰ্ট কৰি আছে। তাৰে উদাহৰণ এই দুটা ভিডিঅ' চাওক। असम गाड़ी नहीं आने से हम लोग का चूल्हा मतलब हम लोग भूख में मर जाएगा, चूल्हा नहीं जलेगा। ओके, नो प्रॉब्लम, हम लोग भूखा रहने के लिए रेडी है। हम लोग को हमेशा बोलता है कि हम लोग भूखा मर जाएगा, ये मर जाएगा। ठीक है, हम लोग भूखा भी मर जाएगा, लेकिन हम लोग आसाम में हम लोग पैर नहीं रखेंगे। সিহঁতে এনেও অসমত নাহাকে বা গুৱাহাটীত নাহাকে চলিব পাৰে। এনেকে চলে সিহঁতে 10-15 দিন বা 1 মাহ যদি আমি বন্ধ কৰি দিলো হয়, এই ভৰিত পৰিব লাগিল হয়। এতিয়া কিন্তু আমিহে ভৰিত পৰাৰ নিচিনা হ'ল। আমাৰ মানুহখিনি চলিব নোৱাৰে মেঘালয়, শ্বিলং নোহোৱাকে। সিহঁতে তাৰমানে সেইটো উদাহৰণ পালে। বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব। যদি আপুনি মোৰ ভিডিঅ' নতুনকৈ চাইছে বা পেজটো ফ'ল' কৰা নাই বা ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় শ্ৰীৰাম, জয় আই অসম।